হেল্ল' এভৰিৱান, নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ সকলো ভালে আছে। আৰু এয়া মোৰ এতিয়া মানে ভিডিঅ'ৰ জেগাবিলাক প্লেচবিলাক চব চেঞ্জ হৈ থাকিব আৰু দেই, বিয়া হোৱাৰ কাৰণে যোনে যোনে গম নাপায় আৰু যি কি নহওক বিয়াৰ ভিডিঅ'বিলাক দি আছোঁ। তাৰ মাজতেও মই কেইটামান এনেকুৱা ভিডিঅ' দি দিছোঁ, কাৰণ বহুতখিনি মোৰ ভিডিঅ' মানে এডিট কৰিব বাকী আছেই আৰু ইমান এলাহ লাগে এডিট কৰিবলৈ। তাৰপৰা সেইকাৰণে আৰু বিয়াৰ ভিডিঅ'খিনি বিশেষকৈ এয়া এতিয়া মই কঁঠালৰ মুচিৰ চব্জি বনাবলৈ লৈছোঁ। তাৰপিছত এয়া বৰ্তাই ধুনীয়াকৈ কঁঠালটো কাটি দিছে। কাটি দিয়াৰ পাছত তাৰপিছত এনেকৈ হেনো কচু পাতেদি আঠাটো হেনো এনেকৈ লৈ আহিব পাৰে। মই নাজানো, ইয়াতহে গম পাইছোঁ। ঘৰত মানে মাহঁতে কাটে মেলে নেদেখোঁ যে, অকল জাষ্ট খাওঁহে কঁঠালৰ ভাজি। মই তেনেকৈ মানে ইমান বেছি হেৰি নাপাওঁ আৰু। তাৰপিছত এয়া প্ৰথমতে কঁঠালখিনি বইল কৰি ল'লোঁ। তাৰপিছত এয়া হাতৰ মেহেন্দি যোৱাই নাই। তাৰপাছত ইয়াতে বিলাহী, পিঁয়াজ, জলকীয়া আৰু মছলা গোটেইখিনি দি দিছোঁ। তাৰপিছত এইখিনি মিক্সিত ধুনীয়াকৈ পেষ্ট বনাই ল'ম। আৰু ইয়াতে জিৰা দিছোঁ, তাৰপাছত আৰু এইটো কি বুলি কয়, মেথি গুটি, ইলাইচি আৰু নহয় মেথি গুটি নহয়, পাঁচফোৰণ দিছিলোঁ। তাৰপিছত এইখিনি অকণমান গৰম তেলত দি দিছোঁ ডাইৰেক্ট। তাৰপিছত যোনখিনি পেষ্ট বনাই লৈছিলোঁ, জলকীয়া, বিলাহী, পিঁয়াজ, আদা নহৰু গোটেইখিনি তাতে দি দিছোঁ। আৰু এতিয়া আমি এইখিনি ধুনীয়াকৈ ইয়াৰ পৰা তেল ওলাই যোৱালৈকে ভাজিম। তাৰপাছত আমাৰ বইল কৰি থোৱা কঁঠালখিনি তাতে দি দিম আৰু আপোনালোকে জোখমতে নিমখ দি দিব। তাৰপিছত বাকী গোটেই ৰেচিপিটো চাই থাকক, মই দেখুৱাই আছোঁ। আৰু কঁঠালৰ ভাজি এনেকৈ কোনে কোনে খাই ভাল পায় কমেণ্ট কৰিব দেই। বহুতে এনেকৈ কঁঠালে আচাৰো বনায়, মই দেখিছোঁ মানে আচাৰ বনোৱা, আৰু খাই পোৱা নাই বাৰু, কিন্তু দেখিছোঁহে। তাৰপাছত মোৰ মানে বনাইছিলোঁ, ইয়াতে আলু দিব পাৰে দেই, বইল কৰি আলু দি দিলেও ভাল লাগে। তাৰপাছত এয়া অকণ ভাজিব লাগে, মোৰ মানে কেৰাহীখন সৰু হ'ল। তাৰপিছত একো নাই, কিন্তু তথাপি খাবলৈ বহুত টেষ্টি হৈছিলে আৰু এনেও খাই ভাল লাগে কঁঠালৰ ভাজিটো। তো এয়া আছিলে ভিডিঅ'টো। থেংক ইউ ফৰ ৱাচিং।